আজি ধান চুৰি হৈ গ'ল। 12 13 14 15 16 17 18 19 20 অ দাদা এটা আন্ধাৰ হৈ গেল কালি এদিনা কৰিম নেকি অ তই ঠিকে কৈছা বে কিন্তু ইয়াক এনেকে থৈ যাব নোৱাৰা আজি ৰাতি ইয়াতে থাকবা লাগব বাকি কোনো চুৰৰ কিবা নাই তহঁতৰ দুটাকহে মোৰ সন্দেহ আছে এতিয়া বঢ়িয়াকে টেণ্টটো বনাই দিছো এতিয়া ইয়াতে থাকবা লাগব ৰাতি কিন্তু আমি ইয়াত শুইহে থাকিম কিন্তু কাণটো কি বাহিৰত ৰাখিব লাগিব যদি কিবা এটা বস্তু গায়ব হয় তহঁতৰ দুটাৰ পৰা পইচা কাটিম কিন্তু হ'ব না হ'ব ঠিক আছে মই মাজত হ'ম তহঁতে দুটা সাইডত শুলে হ'ল বঢ়িয়াকে হা হ'ব অ ঐ কি তহঁতে দুজনে কি একেলগে ঘুমাই আছা মই মাজত ঘুমাম বুলি কৈছো না চালা ৰাতিপুৱা ইহঁতে পুৰা শুই গৈছে কি জানি অৱস্থাটো হিচাপ কৰি চাওঁ ইহঁতৰ ওপৰত বিশ্বাস নাই মোৰ 1 2 3 4 5 6 7 28 28 29 আৰু এটা বস্তা ক'ত গেল ঐ ধানৰ বস্তা এটা কি হ'ল 30টা বস্তা আছিল 29টাহে আছে আমি কি জানো আমি দুজন শুই আছো তহঁতৰ বাহিৰে কাৰ কাম হ'ব এইটো চালা তহঁতৰ দুটাৰ বাহিৰে কাৰ কাম হ'ব এটা বস্তাৰ পুৰা পইচা কাটি দিম কিন্তু তহঁতৰ দুজনৰ পৰা চুৰ চালা